मेरे चैनल को सब्सक्राइब नहीं किया तो इस रेड कलर के बटन को दबा के सब्सक्राइब कीजिए और इस घंटे को बजा दीजिए फ्री में लेटेस्ट टेक्नोलॉजी वीडियोस सबसे पहले। আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ। কামৰূপৰ চাংচাৰীত এইবাৰ গায়ক নীল আকাশক দুৰ্ব্যৱহাৰ উদ্যোক্তাৰ চুক্তিমতে ধন আদায় নিদি ওলোটাই ভাঙিলে গায়কজনৰ শব্দযন্ত্ৰ। চাংচাৰীৰ বনমাঝাত আছিল নীল আকাশৰ অনুষ্ঠান আৰু গায়ক নীল আকাশ আৰু শব্দযন্ত্ৰীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে উদ্যোক্তা কমিটিৰ বিৰুদ্ধে। উদ্যোক্তাই ভাঙি পেলাই আনকি শিল্পীজনৰ ৩ লক্ষাধিক টকাৰ সামগ্ৰী। চাংচাৰী থানাত নীল আকাশৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে নীল আকাশে উদ্যোক্তাৰ বিৰুদ্ধে আৰু বনমাঝা বিহু সমিতিৰ বিৰুদ্ধে চুক্তি ভংগৰ অভিযোগ উত্থাপন কৰিছে নীল আকাশে। উৰেটো নিশা চাংচাৰী আৰক্ষী থানাতে কটাই গায়কজনে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সোধা পোছা আৰম্ভ কৰিছে। পুনৰবাৰ জনাইছো চাংচাৰীৰ বনমাঝাত গায়ক নীল আকাশৰ এক অনুষ্ঠান আছিলে, বিহুৰ অনুষ্ঠান, আৰু সেই অনুষ্ঠানৰ পিছত গায়কজনক দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে উদ্যোক্তাৰ বিৰুদ্ধে আৰু চুক্তিমতে ধন আদায় নিদি ওলোটাই শিল্পীজনৰ শব্দযন্ত্ৰ ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে। চাংচাৰীৰ বনমাঝাৰ এই অনুষ্ঠানৰ পিছতে গায়ক নীল আকাশ আৰু তেওঁৰ শব্দযন্ত্ৰীক অপদস্থ কৰাৰ অভিযোগ উত্থাপন হৈছে। উদ্যোক্তাই ভাঙি পেলাই শিল্পীজনৰ ৩ লক্ষাধিক টকাৰ সা সামগ্ৰী আৰু যাৰ বাবে চাংচাৰী থানাত গোচৰ ৰুজু কৰে নীল আকাশে ইতিমধ্যে উদ্যোক্তাৰ বিৰুদ্ধে আৰু বনমাঝা বিহু সমিতিৰ বিৰুদ্ধে চুক্তি ভংগৰ অভিযোগ তেওঁ উত্থাপন কৰিছে। উৰেটো নিশা চাংচাৰী আৰক্ষী থানাতে কটাই গায়কজনে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধা পোছা ইতিমধ্যে আৰম্ভ কৰিছে। যোৱাকালি চাংচাৰী বনমাঝা বুলি এটুকুৰা ঠাইত আৰু তাত বিভিন্ন ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হ'ল। প্ৰথম কথা হ'ল যে তাত এজন ভুৱা মেনেজাৰ ওলাল, আজি ধৰা পৰিছে তেওঁ। মোৰ নামত তেওঁ প্ৰথমতে খুব কম টকাত 1.5 লাখ টকাত তেওঁ কমিটিৰ লগত চুক্তিবদ্ধ কৰি তেওঁলোকক ভুৱা প্ৰতিশ্ৰুতি দিয়ে নীল আকাশে গান গাব বুলি। তাৰপিছত তেওঁ উপায়হীন কৰি মোৰ লগত আকৌ সমিতিৰ দুজন লৈ পেলাই প্ৰায় 3,40,000 টকাত মোৰ লগত চুক্তিবদ্ধ কৰে গান গাবৰ কাৰণে, আৰু তাৰ কাৰণে 25,000 টকা জমা দিছিলে আগধন হিচাপে। আৰু সেইমৰ্মে আমি আহিছিলোঁ অনুষ্ঠান পৰিৱেশন কৰিবলৈ, আৰু প্ৰতিখন মঞ্চত যি ধৰণে আমি বাকী থকা ধনটো মঞ্চত উঠাৰ আগতে আমি আদায় লৈ লওঁ, গতিকে ঠিক তেনেধৰণে আমাৰ প্ৰচিডিউৰটো আৰম্ভ হৈছিলে। কিন্তু তেওঁলোকে যেতিয়া গা এৰা দিয়া মনোভাৱ এটা আমি পৰিলক্ষিত কৰিলোঁ, তেতিয়া আমি অনুষ্ঠানটো মাজতে বন্ধ কৰিবলৈ বাধ্য হ'লোঁ অলপ সময়ৰ কাৰণে। সমিতিৰ 2জন লোকে আমাৰ সদস্যসকলক অপদস্থ কৰিলে শাৰীৰিকভাৱে। গোটেই কথাখিনি ৰাইজক অৱগত কৰি মই যিটো আগধন লৈছিলোঁ সেইটো গোটেই সমিতিক ঘূৰাই দিলোঁ। তাৰপৰা ৰাইজৰ কাৰণে মই প্ৰায় 1 ঘণ্টা সময় মই গাই আহিছোঁ বিনামূল্যে। মোৰ যিসকল সহযোগী কৰ্মী আছিলে তেওঁলোকক আহিবলৈ দিয়া নাই, তেওঁলোকক শাৰীৰিকভাৱে অপদস্থ কৰিলে তাৰ উদ্যন্ত যুৱককেইজন। তাৰপিছত মোৰ চাউণ্ড ছিষ্টেমত বহুত হানি কৰিলে, তেওঁলোক বহুত টকাৰ ক্ষয়ক্ষতি হৈছে আমাৰ গোটেই অনুষ্ঠানটো। গতিকে খুব এটা দুখজনক কথা। আৰু এই অনুষ্ঠানক কেন্দ্ৰ কৰি তাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল নিশাৰ ভাগত। আৰু আমি ইতিমধ্যে জনাইছোঁ নীল আকাশে আৰক্ষীৰ ওচৰ চাপিছে আৰু এই সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে সোধা পোছা আৰম্ভ কৰিছে। আমি অধিক তথ্য যাব বিচাৰিছোঁ আমাৰ সংবাদদাতা বিপুল ডেকাৰ ওচৰলৈ। বিপুল, কি জনাব আচলতে এই সন্দৰ্ভত অধিক তথ্য? ক'ব লাগিব যে এমাহৰ ভিতৰত উত্তৰ কামৰূপত ইয়াৰ দ্বিতীয়টো ঘটনা। কিছুদিন পূৰ্বে উত্তৰ গুৱাহাটীত তানাৰে নামৰ শিল্পীগৰাকীক বিহু মঞ্চত আমন্ত্ৰণ কৰি আনিছিলে গীত পৰিৱেশন কৰাৰ বাবে, আৰু গীত পৰিৱেশন কৰাৰ বাবে আমন্ত্ৰণ কৰাৰ পিছত শিল্পীগৰাকীৰ যি মাননি দিয়াৰ পৰিৱৰ্তে তানাৰে বজাক অপমান কৰা হৈছিল উত্তৰ গুৱাহাটীত। অনুৰূপ ঘটনা সংঘটিত হ'ল চাংচাৰী থানাৰ অন্তৰ্গত বনমাঝাত যোৱাকালি বিহু মঞ্চত গীত পৰিৱেশন কৰাৰ বাবে শিল্পী নীল আকাশক আমন্ত্ৰণ কৰা হৈছিল, আৰু সেই মৰ্মে যি 3,40,000 টকা তেওঁলোকৰ সৈতে চুক্তি কৰা হৈছিলে আৰু চুক্তি মৰ্মে 25,000 টকা আগধন আগবঢ়োৱা হৈছিলে। কিন্তু কালি যেতিয়া নিশাৰ ভাগত বিহু গীত পৰিৱেশন কৰিবৰ বাবে মঞ্চলৈ আহিছিলে, তেতিয়া বিহু সমিতিয়ে যি পইচা দিব লাগে, যি চুক্তিমতে ধন আদায় দিব লাগে, সেই ধন আদায় নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। আৰু সেই মৰ্মে যি শিল্পীগৰাকীৰ দলটো বাদ্যযন্ত্ৰীসকল সকলোৱে সমিতিখনক কৈছিলে যে আপোনালোকে চুক্তিমতে ধন আদায় দিয়ক, অন্যথা আমি ইয়াত গীত পৰিৱেশন নকৰোঁ। তাৰপিছত সমিতিৰ যি আয়োজক সমিতি আছে, আয়োজক সমিতিয়ে তেওঁলোকক গীত পৰিৱেশন কৰাৰ বাবে জোৰ জবৰদস্তি কৰে, আৰু শিল্পীগৰাকীয়ে যি স্থানীয় লোকসকল আছিলে, দৰ্শকসকল আছে, সেইসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি 1 ঘণ্টাৰ গীত পৰিৱেশন কৰে কোনো ধৰণৰ মাননি অবিহনে। কিন্তু যেতিয়া 1 ঘণ্টাৰ গীত পৰিৱেশন কৰে, শিল্পী দলটোৱে তাৰ পৰা যি বিহু সমিতি আয়োজন কৰা বিহু মঞ্চ আছিলে, বিহু মঞ্চৰ পৰা নামি শিল্পীগৰাকীয়ে যেতিয়া ঘৰলৈ উভতিবৰ কাৰণে চেষ্টা কৰে, তেতিয়াই যি আয়োজক সমিতিৰ একাংশ উদণ্ড যুৱক আছে, উদণ্ড যুৱকসকলে যি বাদ্যযন্ত্ৰীসকল আছে, বাদ্যযন্ত্ৰীসকলৰ সৈতে তৰ্ক যুদ্ধত লিপ্ত হয়। ইয়াৰ লগতে যি বাদ্যযন্ত্ৰ আছে, প্ৰায় 3 লাখ মান টকাৰ বাদ্যযন্ত্ৰী
সমন্বিত যি সা সামগ্ৰী আছে শিল্পীগৰাকীয়ে এই শিল্পীগৰাকীয়ে সা সামগ্ৰীসমূহ বিনষ্ট কৰে লগতে যি শিল্পীগৰাকী আৰু যি কলা কুশলী আছে সকলোকে অপদস্থ কৰে টনা জোৰা কৰে বিভিন্ন ধৰণৰ তৰ্কত লিপ্ত হয় তাৰপিছতে শিল্পী দলটোৱে চাংখাৰী আৰক্ষী থানাৰ শৰণাপন্ন হয় আৰু চাংখাৰী আৰক্ষীৰ সৈতে তেওঁলোকে যোগাযোগ কৰি সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে আৰু ইতিমধ্যে চাংখাৰী আৰক্ষীয়ে যি আয়োজক সমিতি আছে আয়োজক সমিতিৰ সৈতে যি শিল্পীগৰাকীয়ে মাননীয় আৰু যি ক্ষতি সাধন কৰিলে বাদ্যযন্ত্ৰৰ সৈতে যি সা সৰঞ্জামৰ ক্ষতি সাধন কৰিলে সমগ্ৰ সৰঞ্জামৰ যি ধন হয় এই ধন উলিয়াই দিয়াৰ বাবে প্ৰচেষ্টা কৰি আছে এই মুহূৰ্তত আমি আৰক্ষীৰ সৈতে যোগাযোগ কৰিছো আমি ঘটনাস্থলীত গৈ উপস্থিত হৈ যি কলা কুশলীসকলৰ সৈতে কথা পাতিছো এটা কথা স্পষ্ট হৈছে যে আয়োজক সমিতিয়ে যি চুক্তিমতে ধন আদায় দিব লাগিছিলে ধন আদায় দিয়াৰ পৰিৱৰ্তে উৰাতি নিশা যি শিল্পীসকল আছিলে শিল্পী দলটো আছিলে কলা কুশলীসকল আছিলে সকলোকে অপদস্থ কৰি জগদীশ হয় নিশ্চয় বিপুল অতি দুৰ্ভাগ্যজনক আচলতে এক ঘটনা আৰু ইতিমধ্যে এই ঘটনাক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল কিন্তু বিপুল আপোনাৰ পৰা পুনৰ জানিব বিচাৰিম আচলতে এই ঘটনাৰ পিছত ইতিমধ্যে আপুনি জনাইছে আৰক্ষীয়ে কাষ চাপিছিল আৰু নিশা তেওঁ থানাতে আছিলে এতিয়া আৰক্ষীয়ে সোধপোছ কৰিছে আৰু লগতে কোনো ব্যৱস্থা গ্ৰহণ কৰিছে নেকি এই মুহূৰ্তত চাংচাৰী আৰক্ষীয়ে হয় এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিব লাগিব যি শিল্পী দলটোৱে উৰেটো নিশা আছিলে চাংখাৰী থানাৰ শৰণাপন্ন হয় আৰু তেওঁলোকে সমগ্ৰ ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰে আৰু এজাহাৰ দাখিল কৰাৰ পিছতে চাংখাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী পুৱতি নিশাৰ ভাগতে গৈ যি বিহু সমিতি আছে বিহু সমিতিয়ে সেই ঘটনাস্থলীলৈকে গৈ সমগ্ৰ যি আয়োজক সমিতি আছে আয়োজক সমিতিৰ সৈতে আলোচনাত মিলিত হোৱাৰ প্ৰচেষ্টা কৰে কিন্তু এই মুহূৰ্তত এটা কথা উল্লেখ কৰিব লাগিব যে যি ঘটনা সংঘটিত হৈছিলে নিশাৰ ভাগত যি শিল্পী দলটোক যি অপদস্থ কৰাৰ ঘটনা সংঘটিত হৈছিলে একাংশ উদণ্ড যুৱকে যি ধৰণে অপদস্থ কৰিছিলে শিল্পীসকলৰ আনকি গাত হাত দিবলৈ চোচা লৈছিলে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ পিছত যেতিয়া আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষীক কিন্তু যিসমূহ লোকে যে অপদস্থ কৰিছে সেইসমূহ লোক যি বিহু আয়োজক সমিতিৰ যিখন মঞ্চ আছে মঞ্চৰ ওচৰত কাকো লগ কৰিবলৈ পোৱা নাই কিন্তু অঞ্চলটোৰ যিসমূহ বিষয় বৰমূৰীয়া লোকসকলৰ সৈতে আৰক্ষীয়ে আলোচনাত মিলিত হৈছে আৰু আৰক্ষী মিলিত হৈ যিকোনো প্ৰকাৰে শিল্পী দলটোৰ যিসমূহ সা সৰঞ্জাম আৰু বাদ্যযন্ত্ৰ ক্ষতি সাধন হৈছে সেই তাৰ মূল্য উভতাই দিয়াৰ বাবে আৰু চুক্তিমতে ধন আদায় দিয়াৰ কাৰণে যি ধৰণৰ প্ৰচেষ্টা কৰিব লাগে সেই প্ৰচেষ্টা চলাই আছে জগদীশ হয় ধন্যবাদ জ্ঞাপন কৰিছো বিপুল ডেকা আমাক শেহতীয়া আৰু অধিক তথ্য এই সন্দৰ্ভত জনোৱাৰ বাবে ড্ৰামৰ আমাৰ ডিস্কখিনি বেয়া হৈছে ড্ৰামৰ এইকেইটা স্পীকাৰ